নমস্কাৰ মই ওয়ান্ডাৰফুল বিনিতাই আজি মোৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰিবই নোৱাৰিলো, কাম যে একদম ৰাতিপুৱা শেষে নহয়। কাম চাম কৰি মেলি ওলাই আহি একেবাৰে মিঠাই লবলৈ সোমালো আৰু ভিডিঅ'টো আৰম্ভ কৰি দিলো। মিঠাই লৈছো আৰু কলৈ যাওঁ কি কৰো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকে চাই থাকিলেই গম পাব। আজি কিন্তু এনেকুৱা গৰম পৰিছে নহয়, গৰমতে এটা লিচিও খাই ললো আৰু আমি দুইজনে ওলাইছো আজি আকৌ স্কুটিৰে। বেছি দূৰো নহয়, একদম ওচৰতে হয়, গাড়ীখন লৈ গ'লে অকমান দিগদাৰে হয়, সেইকাৰণে স্কুটিত গৈয়ে ভাল লাগে আৰু দুইজনে এতিয়া স্কুটিতে ওলাই লৈছো। দুইজনে ৰ'দ দিছে যদিও মানে স্কুটিত গৈছো আৰু এইফালে দেখিছে নহয়, এইখন হৈছে আমাৰ মৰম লগা ধেমাজিখন। তাৰ পাছতে আমি পাই গলোগে আৰু পাই দেখিছো ভকতনীয়ে কাটি আছে আম। সিজনৰ আমটো খাবলৈ বহুত বেছি ভালেই লাগে নহয় জানো। আৰু হেয়া হৈছে ভকতৰ মাক আৰু সেই ইজনীও হৈছে আমাৰ ভকতনী। আটায়ে লগ লাগি সবেই কাম কৰিছো। মই গৈ চিধাই নহৰু বাকলি গুচোৱাত লাগিলোগে, কাৰণটো গম পাইছে চাগে লাহেকৈ আজি আছে আমাৰ ভকত আৰু ভকতনী খানা। বছৰত এবাৰ ভকত ভকতনী খানা হয়, সেইকাৰণে আজি আকৌ দিনটোতে ভকত ভকতনী খানাটো আয়োজন কৰিলে আৰু সেইকাৰণে আমি গৈছো। এইফালে ভকতসকলেও লাগি গৈছে কামত, আটায়ে কামত লাগি ভাগি আজৰি হলেহে সোনকালে আজৰি হ'ব পাৰিব নহয় জানো। আৰু এগৰাকী এয়া ভকতনী আহি গ'ল আমাৰ লগত খানাত যোগদান দিবলৈ। এগৰাকীকে আটায়ে আহি আছে, তাৰ পাছতে আকৌ আমি কাটি লৈছো সালাড আৰু এগৰাকী আহি গ'ল ভকতনী। চবেই আহি গৈছে আৰু আমিও সালাডখিনি কাটি মেলি ভাবিছো আজৰি হৈ লওঁ, তেতিয়াহে খোৱা বোৱা নচা বগা কৰিব পাৰিম নহয় জানো। কাম থাকিলেতো বাকীখিনি কৰিবলৈ অকণমান অসুবিধাই হয়, সেইকাৰণে বোলো চবেই পটাপট কামখিনি কৰি আজৰি হৈ লওঁ। এফালে ভকতনীকে উঠাই দিছো দেই অকণমান। কুকুৰা মাংস হা ভকতনী, এইফালে কুকুৰা মাংস, মাছখিনি ক'লৈ গ'ল? বৰালি মাছ, টেঙা জোল, গাহৰি আৰু নলটেঙা। অ' তিল গাহৰি, মই নলটেঙা বুলি ভাবিছিলো। তিল গাহৰি খাই নাই পোৱা দেই, আজি প্ৰথম খাম। অঁ ঠিক আছে ন। কাম কৰি বেছি বহিছে এতিয়া। কেলে কেলে বা বৰ ধুনীয়া লাগিছে দেই দেখিবলৈ। ৱা গাহৰি টেষ্ট কৰিছে, কিহত পাতখন ভাল লাগিছে, খাবলৈ কেনেকুৱা হৈছে? টেষ্টি পুৰা টেষ্ট ভাল হৈছে নে? ভকতনী আৰু দুগৰাকী আহিবলৈ আছে ন, আৰু দুগৰাকী আছে। আমি চব ভকতনী বহি আছো, ভকতবিলাকে বনাই আছে। আজিকালি লেডিজ চব ভাল আৰু চবতে ৰেহাই আৰাম। আমি নাচিম, তেওঁলোকে গান গাব, সেইকাৰণে আমি ড্ৰেছ মুগা পিন্ধি আহিছো। এয়া হৈছে আমাৰ আৰু এগৰাকী ভকতনী, তেওঁ আহি পালেহি আৰু বোলো তেওঁকো অকণমান উঠাই দিওঁ। তাৰ পাছত মই তেওঁকো অকণমান ভিডিঅ' কৰি ল'লোঁ। লাহেকৈ এয়া ভকতসকলে খোৱা বোৱা আৰম্ভও কৰিছে আৰু লগতে বনায়ো আছে আৰু আমিও বনায়ো আছোঁ আৰু লগতে কথা পাতি চবেই বহি আছোঁ। চবেই নিজৰ নিজৰ কামখিনি কৰি আছে। কৰি মেলি আজৰি হোৱাৰ পিছত আকৌ আমাক খোৱা বোৱা নচা বগা আৰম্ভ হৈ যাব নহয়। এইফালে এই দুগৰাকী ভকতনীও ভিতৰত বনাই আছে। সকলোৱে মিলিজুলি কৰিলেহে কামবিলাক হ'ব নহয় জানো। আৰু এইগৰাকী চাওকচোন পুৰা কাম কৰি আছে, তাকে কৈছে দেই।
বনাই মেলি হৈ গ'ল লগতে আমিও আজৰি হ'লো তাৰ পাছতে বহিছো এতিয়া খাবৰ কাৰণে গোটেই 8জনী ভকতনী একেলগতে বহি লৈছো আৰু আমাৰ ভকতনী গ্ৰুপ আছে 8টা আৰু আমি গোটেই এবাৰ লগ খাইছো 8টা পাৰ্টিয়ে সেই কাৰণে খুব বেছি ভাল লাগিছে আৰু আটাই যে ইমান লেকচাৰ মাৰিছো নহয় কো কথা যে ওলাইছে কি কথা ওলাইছে মানে ভাবিব নোৱাৰি এবছৰৰ কথা গুট খাই থাকে নহয় জানো এবছৰৰ মূৰত কথা পতা যায় এফালে আকৌ আমাৰ ভকতনী মৰম চেনে চাওকচোন Ini ukur kok. Oh, dia mau apa kok dia nih. Oh. Kayak kon oh, itu kok asal muhai dulu lho, ki ne. Oh, wai dulu. Ini dulu. পোৱালি খনৰ কাৰণে ভাত বাহি আছে এফালে আমাৰ মই এটা খালি দিছ চিকেন আছে বা চিকেন খাইছে অ মাছ ফ্ৰাই টেঙা জুলি সালাড এইটো বা ফুৰ্তি কোৱা ভাত খাই লৈ পিনে কোৱা ভাত মেংগো ফুৰ্তি কোৱা ভাত খালেহে মেংগো ফুৰ্তি পাবা হয় ভাত খোৱা খোৱা এইফালে পোৱালিকেইটাৰ কাৰণে ভাত বাঢ়িছে এইফালে আমাৰ টিকলাটো ভাত খাই আছে ভাত খুৱাইছে এইফালে আমাৰ মাছৰ কণী এয়া মাছৰ কণী ইমানে খানা আমাৰ খাব নোৱাৰা হৈ গৈছে চবে ন টেঙা শাকৰ জোল কৈ দিয়কচোন কি আছে ৰেচিপি অ ভকতনী কৈ দিয়ক তিল মাছ ফ্ৰাই কণী সালাড চাটনি এফালে আমাৰ ৰবি ভকতনী মাছ ভাত বাঢ়ি আছে অ চিকেন আছে মানে ল'ৰা ছোৱালীখিনিক প্ৰথমতে খুৱাই ল'ব লাগিব নহয় এইফালে আহি গৈছে আমাৰ পাৰ্টি এইবিলাক চব আহি গৈছে এয়া পোৱালিখিনিক নোখোৱালৈকে মাহঁতৰ শান্তি নাই মাছ ফ্ৰাই ইমান বেছি ৰেচিপি হ'লে দিগদাৰ আছে ন এয়া মাছ ফ্ৰাই বৰালি মাছৰ ফ্ৰাই আছে আছে এই আমাৰ ঢকুৱাখানা ভকতনী অকণমান লেটকৈ এণ্টি মাৰিছে আৰু গৰমত চব ভকতনীবিলাক লগ খাইছোঁ আজি 8জনী খানা খাবলৈ আহি গ'ল এয়া ঢকুৱাখানা 2জনী এইখিনি চব ধেমাজি এয়া বাচ্চা পাৰ্টি ই কিন্তু খাতৰা বস্তু ই খাতৰা বস্তু আছে একদম হা ই বেলেগ খাতৰা হ'ব কিন্তু ই বেলেগ বস্তু ধীৰাজ ভকতৰ পোৱালি এইফালে আমাৰ আকৌ বিহু আৰম্ভ হৈ গৈছে ভকতনীয়ে যে ইমান গান গাইছে আৰু ভকতনী গান শুনিনো আমি এতিয়া কেনেকৈ ৰখি থাকোঁ আমিওতো নাচিব লাগিব সেইকাৰণে চবেই এতিয়া লাগি যাম বিহু নাচিবলৈ খোৱাব হৈয়ে আছে বাচ্চা পাৰ্টিটো চবেই খুৱাই বৈ আজৰি কৰি লৈছে সিহঁতিয়ে মেইন নহয় জানো সিহঁতক নোখোৱালৈকে আকৌ মাহঁতৰ শান্তি নাই সেইকাৰণে সিহঁতক খুৱাই বৈ আজৰি হোৱাৰ পাছত এতিয়া আমি চবেই আজৰি আৰু এতিয়া আমি বিহুত নাচোঁগৈ আপোনালোকেও ব'লকচোন আমাৰ লগত বিহু উপভোগ কৰক
ভিতৰত বিহু মাৰি আছিলোঁ নহয় তাৰ পাছত আহি গ'ল আমাৰ ভকত ভকতনী সকলোৱে যোগদান দিবলৈ তাৰ পৰা জেগাডোখৰ অকণমান সৰু হোৱাত আমি ওলাই দিলোঁ বাহিৰলৈ বাহিৰত ওলাই দেখিছোঁ লাহেকৈ সন্ধিয়া হৈছেগৈ সন্ধিয়া হৈছে যদিও কিন্তু আমাৰ বিহু আৰম্ভহে হৈছে দেই ইমান বেছি নাছিলে গালো বহুত বেছিয়ে ভাল লাগিলে সেইফালে ভিডিঅ' কৰি আছে আৰু আমাৰ আজিৰ পৰা এটা নিয়ম আৰম্ভ হৈছে যি ঘৰত আমি খানা খাওঁ সেই ঘৰত দিব লাগিব শৰাই সেইকাৰণে ভকতনী এতিয়া যাব লৈছে ভিতৰত শৰাই যোগাৰ কৰিবলৈ আৰু আমি একদম ভকতনী আৰু ভকতক জুতি জুতি পুৰা বিহু গাই আছোঁ দেই আৰু আপোনালোকে চাওকচোন আমাৰ বিহুখন বিহু গাই হৈ যোৱাত ভকতনীয়ে দি দিছে এতিয়া আমাৰ শৰাইখন আৰু শৰাইখন দিলে এতিয়া আমি শৰাইখন ল'লোঁ আৰু আমাৰ বিহু সামৰি দিলোঁ ভকতনীকো ভালকৈ আশীৰ্বাদ এটা দি দিছোঁ যাতে বছৰটো তেওঁ ভালে কুশলে যায় এইফালে এজন ভকত একদম ঘামি গৈছে তালিয়া এইটো মাজতে আহি পিনে দুদিয়া হ'ল এয়া আমাৰ ভকতনী মাষ্টৰণী এয়া মাষ্টৰণী বাইদেউ নহয় এই তিনিগৰাকীয়ে পূৰা চাৰিগৰাকীয়ে পূৰা কষ্ট কৰিছে তাৰপিছত এইটো মেইন ঢুলীয়া আছিলে কিন্তু দেই এই ঢুলীয়া চাওঁ পকৰে পকৰে যাব লাগে নেকি এইটো ঢুলীয়া আছিলে এই কিউট ছোৱালীকেইজনী আছিলে এই পলাইছে চাওঁ 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 মুখখন দেখাই দিয়া ছোৱালীকেইজনী এইকেইজনী ছোৱালী এইকেইটা ল'ৰা ই বহুত ধুনীয়াকৈ ঢোল বজাব জানে দেই তুমি তাল বজোৱা পিছফালে ভকত আছে এইফালে ভকতনী পাৰ্টি চব আড্ডা বহুত ভাল লাগিলে ন নেক্সট বছৰ আকৌ আমাৰ ঘৰ লগ পাম এতিয়া আমি খানা খাই মেলি ঘৰা ঘৰি যাম কেইটা বাজিলে টাইমটো চাওকচোন ভকত কেইটা বাজিলে মাত্ৰ 7:30 বাজিছে হে দিনৰ 10টা বজাত আহি 7:30 বাজিছে পিঠা কলে গ'ল পিঠা এইবিলাক মাছ মাংস চব ফেলাৰ মাৰিছে লাষ্টত পিঠা জিন্দাবাদ বহুত মিলিছে দেই এই ভকতনী কিবা হৈছে নি অঁ সেইটো কিন্তু বিয়াত মিলিছে আৰু পিঠা বিয়ে এই ভকতনীহঁত বৰ্তমান পাবগৈ লাগিব ঢকুৱা খানা 7:30 বজালৈকে ইয়াতে আজি আমি চবেই ইয়াতে থাকিম এই ভকতনীহঁতৰ ঘৰতে থাকি যাম বুলি ভাবিছোঁ ভকতনীৰ ঘৰতে অকণমান দেৰি হ'বই লাগে তেতিয়া ৰাতি গৈ গৈ ভাল লাগিব কিছু নাছিলোঁ আজি বহুত ভাল লাগিলে ভকতনীয়ে পইচা দিলে আমাক নেক্সট বছৰলৈ পইচা সাঁচিলোঁ শৰাই দিলে
এইফালে আমাৰ ভকতনি পুৰা খানাত বহিছো খালোৱে খাই বৈ এতিয়া ৰাতি 10টা বাজিব হৈ গ'ল আৰু ন একদম পুৰা আমি এতিয়া ঘৰলৈ যাম মজা লাগিলে খানা খাই এয়া বাই 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 বছৰ লগ পাম আৰু 1 বছৰ বিৰতিৰ পাছত টেঙা জোল চাটনি চালাড মাছৰ আৰু বিলাহী মাথা ভজা বছৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই হ'ব না অ ভকতনি 1 বছৰ বিৰতিৰ পাছত নেক্সট বছৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই গুড নাইট আয়ো ফটো গুটি মোৰ জীৱনৰ লগৰী ফটো